এবাৰ ভাবি চাওকচোন, আপোনাক যদি মাহত মাত্ৰ ৩,০০০ পৰা ৪,০০০ টকা দি দিনটোত ৮ৰ পৰা ১০ ঘণ্টা খাটিবলৈ কোৱা হয়, আপুনি এই কাম কৰিবনে? আজি এই অভাৱনীয় মহঙা দিনত, য'ত আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি মিঠাতেললৈকে আকাশলংঘী দাম, তাত মাত্ৰ কেইটামান হাজাৰ টকাৰে এটাৰ পৰিয়াল চলিব পাৰিনে? নিশ্চয় নোৱাৰে। কিন্তু আমাৰ অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষত লাখ লাখ মহিলাই এইটোৱে কৰি আছে। তেওঁলোকক আমি চিনি পাওঁ। আশাৰ কৰ্মী, অংগনবাদী কৰ্মী আৰু মধ্যাহ্নভোজনৰ ৰান্ধনী হিচাপে। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এটাৰ ডাঙৰ খবৰ ভাইৰেল হৈ দাবী কৰা হৈছে যে অহা 21 জুলাই অৰ্থাৎ আজি অসম চৰকাৰে এই স্কিম ৱৰ্কাৰসকলৰ দৰমহাৰ হঠাতে ৭০,০০০, ১০,০০০ আৰু ৮,০০০ টকালৈ বৃদ্ধি কৰিব। কিন্তু এই দাবীৰ আঁৰৰ আচল সত্যটো কি? আজি এই ভিডিঅ'ত আমি কোনো আৱেগিক কথা নকওঁ, কেৱল চৰকাৰী বাজেট, কেবিনেটৰ ফাইল আৰু অৰ্থনীতিৰ আধাৰত বিশ্লেষণ কৰিম যে সঁচাকৈয়ে এই কৰ্মীসকলৰ ভাগ্যৰ সলনি হ'বলৈ গৈ আছেনে? আহক সহজ ভাষাত বুজি লওঁ। প্ৰথমে আমি বুজিব লাগিব যে এই কৰ্মীসকলৰ আমাৰ সমাজৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ। ব্ৰিটিছ জামানৰ পৰা নহয়, 2005 চনত যেতিয়া ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আনিছিল, তেতিয়া জন্ম হৈছিল আশাৰ কৰ্মীসকল। গৰ্ভৱতী মহিলা এগৰাকীক হাস্পতাললৈ নিয়াৰ পৰা আদি কৰি নৱজাতকৰ টীকাকৰণ, পলিঅ' খুওৱাৰ, গাঁৱৰ মানুহক স্বাস্থ্যৱান সতেজ কৰা, এই আটাইবোৰ কাম এই আশাৰ কৰ্মীসকলে কৰে। ঠিক তেনেদৰে 1975 চনত আৰম্ভ হোৱা ICDC আঁচনিৰ অধীনত অংগনবাদী কেন্দ্ৰসমূহ স্থাপন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল 6 বছৰৰ তলৰ শিশুৰ পুষ্টি আৰু প্ৰাক-প্ৰাথমিক শিক্ষা নিশ্চিত কৰা। আৰু স্কুলসমূহত যি মধ্যাহ্নভোজন ৰন্ধা হয়, তাৰ দায়িত্ব থাকে আমাৰ আই মাতৃসকল। এক প্ৰকাৰ ক'বলৈ গ'লে ভাৰতৰ গ্ৰাম্য স্বাস্থ্য ব্যৱস্থা আৰু শিশুৰ বিকাশৰ যি মেৰুদণ্ড, সেই মেৰুদণ্ডডাল এওঁলোকে ধৰি ৰাখিছে। কিন্তু ইয়াৰ বিনিময়ত তেওঁলোকে কি পাইছে? ইয়াত আটাইতকৈ ডাঙৰ টুইষ্টটো আহে। চৰকাৰী নথিপত্ৰত এই লাখ লাখ মহিলাক কেতিয়াও কৰ্মচাৰী বুলি কোৱা নহয়। তেওঁলোকক কোৱা হয় স্বেচ্ছাসেৱী বা স্কিম ৱৰ্কাৰ। ইয়াৰ ফলত কি হয় জানেনে? আইনীভাৱে চৰকাৰে তেওঁলোকক দৰমহা নিদিয়ে। তাৰ সলনি দিয়ে মাননি বা পৈণ্যতে উদগনিমূলক ধন। যিহেতু তেওঁলোকক চৰকাৰী নিয়মীয়া কৰ্মচাৰী নহয়, গতিকে দেশৰ ন্যূনতম মজুৰি আইন তেওঁলোকৰ ওপৰত প্ৰযোজ্য নহয়। এতিয়া আপুনি ভাবক, চৰকাৰে নিজেই বজাৰতে নিয়ম কৰি দিছে যে এজন অদক্ষ শ্ৰমিকক দিনে ন্যূনতম ৩০০ বা ৪০০ টকা দিব লাগিব। কিন্তু এই স্কিম ৱৰ্কাৰসকলৰ ক্ষেত্ৰত মাহিলী মাননি কিছুমান ঠাইত মাত্ৰ ১৫০০ বা ৩,০০০ টকা। এয়া এক প্ৰকাৰৰ আইনী সুৰুঙা ব্যৱস্থা, যাৰ জৰিয়তে চৰকাৰে অতি কম খৰচত সমগ্ৰ দেশৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা চলাই ৰাখিছে। ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশতে আৰু বিশেষকৈ অসমৰ চলচল প্ৰতিবাদীস্থলীত হাজাৰ হাজাৰ কৰ্মীয়ে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। আহক এতিয়া অলপ ডাটা এনালাইচিছ কৰোঁ।
ভাৰতৰ ফেডাৰেল গাঁথনিত এই মাননি এটা অংশৰ কেন্দ্ৰীয় চৰকাৰে দিয়ে আৰু এটা অংশৰ ৰাজ্যৰ চৰকাৰে দিয়ে। গতিকে প্ৰতিখন ৰাজ্যতে ইয়াৰ হাৰ বেলেগ বেলেগ। যদি আমি হাৰিয়ানা বা কেৰেলাৰ দৰে ৰাজ্যলৈ চাওঁ, তাত অংগনবাদী কৰ্মীসকলৰ মাননি তুলনামূলকভাৱে বহু বেছি। কিছুমান ঠাইত 12,000 পৰা 14,000 পৰ্যন্ত। শেহতীয়াকৈ পশ্চিম বংগ চৰকাৰেও তেওঁলোকৰ আশাৰ আৰু অংগনবাদী কৰ্মী মাননি বৃদ্ধি কৰি এক নতুন মাত্ৰাৰ প্ৰদান কৰিছে। অসমৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে যোৱা কেইবছৰমানত আশাৰ কৰ্মীসকলৰ ফিক্স মাননি বৃদ্ধি কৰিছে আৰু অংগনবাদী কৰ্মী তথা সহাৰিকাসকলক অৱসৰকালীন এককালীন সাহায্য যেনে 1 লাখ বা 50,000 টকা দিয়াৰ ঐতিহাসিক ঘোষণা কৰিছে। ই এক ধনাত্মক খোজ, কিন্তু ই কি পৰ্যাপ্ত? যেতিয়া কৰ্মী সন্থাই 17,000 বা 10,000 টকাৰ দাবী কৰে, তেতিয়া অসমৰ বৰ্তমানৰ অৰ্থনৈতিক বাজেটে ইয়াক কোলাব পাৰিবনে? এতিয়া পোনপটীয়াকৈ আহোঁ। আপোনালোকে স্ক্ৰীণত দেখা 31 জুলাই এই খবৰটোলৈ। এই যে থাৰ্মেলখনত, আমাৰ এই পিছপিনৰ থাৰ্মেলখনত আপোনালোকে দেখিছে যে আশাৰ 10,000, ৰান্ধনী 8,000 আৰু অংগনবাদী 17,000 টকাৰ অংক দেখুওৱা হৈছে। ইয়াৰ অফিচিয়েল সত্যতা কি? বন্ধুসকল, মই অসম চৰকাৰৰ শেহতীয়া আটাইবোৰ কেবিনেট সিদ্ধান্ত আৰু বিত্তীয় বিভাগৰ জাননী পৰীক্ষা কৰিছোঁ। বৰ্তমানলৈকে চৰকাৰে 31 জুলাইত এনেধৰণৰ কোনো নিৰ্দিষ্ট মেগা দৰমহাৰ বৃদ্ধি অধিসূচনা অৰ্থাৎ অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা নাই। তেন্তে এই অংকবোৰৰ ক'ৰ পৰা আহিল? আচলতে এইবোৰ হৈছে কৰ্মী সন্থাসমূহে চৰকাৰৰ ওচৰত দাখিল কৰাৰ দাবী চন্দৰৰ সৰ্বোচ্চ সীমা। ছ'চিয়েল মিডিয়াত এই দাবীসমূহকে চৰকাৰৰ সিদ্ধান্ত বুলি বহু সময়ত দেখুওৱা হয়। অৱশ্যে ইয়াৰ মাজতে এটা ডাঙৰ যোগসূত্ৰ আছে। অসমে শেহতীয়াকৈ 8ম দৰমহা অৰ্থাৎ 8ম দৰমহা আয়োগ গঠনৰ বাবে পদক্ষেপ লৈছে। দৰমহাৰ আয়োগে যেতিয়া নিয়মীয়া কৰ্মচাৰীৰ দৰমহা পুনৰীক্ষণ কৰিব, তেতিয়া চৰকাৰৰ ওপৰত এক নৈতিক চাপ পৰিব যে এই স্কিম ৱৰ্কাৰসকলৰ মাননিও এটা সন্মানজনক পৰ্যায়লৈ বৃদ্ধি কৰা হওক। কিন্তু হঠাতে একেদিনাই ইমান ডাঙৰ জাপ মৰাটো বিত্তীয় দিশৰ পৰা অসম্ভৱ নহ'লেও অতি কঠিন। সামৰণিত এটা কথাই ক'ব পাৰি, এই সমগ্ৰ বিষয়টো কেৱল পইচা কম বেছি হোৱাৰ নহয়, ই হৈছে শ্ৰম মৰ্যাদাৰ কথা। যিসকল মহিলাই ৰ'দ-বৰষুণ কাটি আমাৰ সমাজখন সুস্থ কৰি ৰাখিছে, তেওঁলোকক চৰকাৰে কেৱল স্বেচ্ছাসেৱক নাম দি অন্তকাললৈ শোষণ কৰিব নোৱাৰে। চৰকাৰে যদি বিত্তীয় নাটনি ৰেহাই দিয়ে, তেন্তে বিলাসী আঁচনি বা ফাল্টু ৰাজনৈতিক প্ৰচাৰৰ খৰচ কমাই এই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক নিয়মীয়া কৰা বা ন্যূনতম মজুৰি আইনৰ অধীনলৈ অনাটো অত্যন্ত জৰুৰী। আপোনালোকৰ মতে কি মতামত? আপোনালোকৰ মতে এগৰাকী আশা কৰ্মী বা অংগনবাদী বাইদেউৰ দৰমহাৰ ন্যূনতম কিমান হোৱা উচিত বুলি আপোনালোকে ভাবে? চৰকাৰে তেওঁলোকৰ দাবী মানি ল'ব লাগেনে? তলত কমেণ্ট কৰি আপোনালোকে নিশ্চয় জনাব বুলি মই আশা কৰিলোঁ। যদি এই বিশ্লেষণমূলক ভিডিঅ'টো ভাল পালে, তেন্তে ইয়াক হোৱাটছআপ আৰু ফেচবুকত শ্বেয়াৰ কৰক, যাতে এই গুৰুত্বপূৰ্ণ বিষয়টো সকলোৰে মাজলৈ যায়। তথ্যভিত্তিক খবৰ পাই থাকিবলৈ আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লগতে
কাষৰে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ মই আপোনালোকলৈ লৈ আহোঁ। আপোনালোকলৈ এটি পুনৰ অনুৰোধ, আপোনালোকে আমাৰ এই BG News 8 চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ মই আপোনালোকলৈ নিতৌ লৈ আহোঁ। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।